জুবিন গাৰ্গ শুই আছে সেয়া গমেই পোৱা নাছিল ঘৰৰ মালিকে। কথাটো সংগীত পৰিচালক দিগন্ত ভাৰতীয়ৰ বিয়াৰ সময়ৰ। সেই সময়ত জুবিন গাৰ্গ মুম্বাইত থাকে। কেতিয়াবা গুৱাহাটীলৈ আহি জুবিন দাই কাম কৰে। সেইবাৰো জুবিন দা মুম্বাইৰ পৰা গুৱাহাটীলৈ আহিল। নিশা গান ৰেকৰ্ডিং কৰিলে। দিনত দিগন্ত ভাৰতীয়ৰ বিয়ালৈ যোৱাৰ কথা ভাবি জুবিন গাৰ্গ এনকে প্ৰডাকশ্যনৰ গৰাকী দেৱ বৰকটকীৰ ঘৰৰ গেষ্ট ৰুমত শুই থাকিল। তেওঁ তাতে শুই থকা বুলি দেৱ বৰকটকীৰ ঘৰৰ মানুহে গমেই নাপালে। তেওঁলোকো ঘৰত তলা লগাই দিগন্ত ভাৰতীয়ৰ বিয়ালৈ গ'ল। তেতিয়ালৈ বিয়া ঘৰত উপস্থিত হৈছিল গৰিমা শইকীয়াগাৰ। দেৱ বৰকটকী সহ আন সকলো অতিথিও বিয়া ঘৰত আছিল। ল'ৰা দিগন্ত ভাৰতীয়ে সকলোকে সুধিলে জুবিন গাৰ্গৰ কথা, কিন্তু কোনেও নাজানে জুবিন গাৰ্গ ক'ত আছে। গতিকে জুবিন বিয়ালৈ নাযায় বুলিয়েই ভাবিলে দিগন্ত ভাৰতীয়ে। কিন্তু সাৰ পোৱাৰ পিছতহে জুবিন গাৰ্গে জানিলে তলা বন্ধ ঘৰৰ কথা। তেওঁক যে ভিতৰত সোমোৱাই ঘৰখনৰ সকলো মানুহ গুচি গ'ল বুলি গম পাই জুবিন গাৰ্গে এটা বুদ্ধি কৰিলে। তেওঁ বিল্ডিঙৰ পাইপেৰে তললৈ নামিলে। পাইপ বগাই তলত উপস্থিত হলেও জুবিন গাৰ্গৰ পিন্ধিবলৈ কাপোৰ নাছিল। তেওঁ এতিয়া কি কৰে? তলত জুবিন গাৰ্গে দেখিলে দেৱ বৰকটকীৰ ঘৰৰ চিকিউৰিটিয়ে ৰছীত শুকাবলৈ মেলি থোৱা এটা চাৰ্ট। সেইটোকে জুবিন গাৰ্গে গাত সুমুৱাই ললে। কিন্তু জুবিন গাৰ্গৰ গাত চোলাটো হলমলো হল। তথাপি সেইটো পিন্ধিয়েই তেওঁ কোনোমতে জালুকবাৰীত উপস্থিত হল। বিয়ালৈ যোৱাৰ বাবে জুবিন গাৰ্গে উপহাৰ নিয়াৰ কথাও ভাবিলে। সেই চিনাকি দোকান এখনত সোমাই তেওঁ দুটা চকলেট পেকিং কৰাই ললে। কিন্তু জুবিন গাৰ্গৰ হাতত সেইদিনা গাড়ী ভাড়া দিবলৈও পইচা নাছিল। গতিকে তেওঁ দিগন্ত ভাৰতীয়ৰ বিয়ালৈ কেনেকৈ যাব চিন্তা কৰিলে। শেষত কেইবাখনো গাড়ী বগাই বগাই জুবিন গাৰ্গ বিয়া ঘৰত উপস্থিত হল। তেওঁ গাড়ী ভাড়া নিদিয়াকৈ বিয়াখনত সোমোৱাৰ সময়ত দিগন্ত ভাৰতী কইনা ঘৰলৈ যোৱাৰ বাবে সাজু হৈছিল। তেতিয়া তেওঁলোকে দেখিলে হলমলো চোলা পৰিহিত আলহী জুবিন গাৰ্গ। সকলোৱে জুবিন গাৰ্গক দেখি আচৰিত হল। তেতিয়াহে জুবিন গাৰ্গে ঘটনাটোৰ ৰহস্যৰ কথা কলে। চিকিউৰিটিৰ চোলা পিন্ধি বিখ্যাত গায়ক জুবিন গাৰ্গে দিগন্ত ভাৰতীৰ বৰযাত্ৰাৰ সৈতে যাত্ৰা কৰিলে। হলমলো হলেও চোলাটো পিন্ধি যাবলৈ জুবিনে কিন্তু মুঠেও নকৰিলে লাজ। সেইটোকে কোনোমতে পৰিধান কৰি তেওঁ দিগন্ত ভাৰতীয়ৰ বিয়াত চামিল হল। এইটো ঘটনা বহুদিনলৈ হৈ আছিল ৰহস্য। বহুদিনৰ পিছত জুবিন গাৰ্গে ৰাজহুৱা কৰিছিল দিগন্ত ভাৰতীয়ৰ বিয়ালৈ পাইপ বগাই যোৱাৰ কথা। মুম্বাইত কাম কৰা বিখ্যাত গায়কজনে পিন্ধিবলৈ সংকোচ কৰা নাছিল চিকিউৰিটি গাৰ্ডৰ হলমলো চোলাটো। তেওঁক দেখি পত্নী গৰিমা সেইদিনা আচৰিত হৈছিল। এইটো কাৰ চোলা বুলি গৰিমাই বিয়া ঘৰতে প্ৰশ্ন কৰিছিল জুবিন দা। কিন্তু জুবিন গাৰ্গৰ উত্তৰ দিবলৈ সময় নাছিল। তেওঁ দৰাৰ হাতত গুজি দিছিল গুৱাহাটীৰ পৰা নিয়া চকলেট দুটা। এইদৰে যাত্ৰা কৰিও ক্লান্ত হোৱা নাছিল জুবিন গাৰ্গ। সেইদিনা দিগন্ত ভাৰতীয়ৰ বিয়াৰ মেহফিল জমাইছিল অমৰ শিল্পীজনে। পৰৱৰ্তী সময়তো দিগন্ত ভাৰতীয়ৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্ক অটুট আছিল। তেওঁৰ অনুৰোধ অনুসৰি চন্দ্ৰপুৰৰ পথাৰত গানৰ মেহফিল পাতিছিল জুবিন দাই। নামমাত্ৰ ধনৰ বিনিময়ত কুঁৱলীখনা নিশা ঢল পোৱালৈ গীত গাইছিল জুবিন গাৰ্গে।